নমস্কাৰ খুব ধুনীয়া এটা পৰিৱেশলৈ আহিছোঁ পৰিৱেশটো প্ৰথম দেখাওঁ পৰিৱেশটো দেখাম কিন্তু তাৰ আগতে আমি ব্ৰেকফাষ্ট কৰি লওঁ বলক এই আমাৰ ৰেডি ব্ৰেকফাষ্ট ৰাতিপুৱা আহি সোনকালে যিহেতু ওলাই আহিলোঁ মই আকৌ যাব লাগিব সেইকাৰণে বাহিৰতে ব্ৰেকফাষ্টটো কৰিলোঁ ব্ৰেকফাষ্ট মানে মোটামুটি গেছে ভৰাই ল'লোঁ আৰু পেটত নে কি কয় আৰু এতিয়া আহি গ'লোঁ সেই ধুনীয়া ঠাইখিনিলৈ সঁচাই মনোমোহা খুব সুন্দৰ আৰু এই টিকলাকেইটা দেখি মোৰ নিজৰ বাল্যকালৰ দিনবোৰলৈ মনত পৰি গৈছে আচলতে আমাৰ দিনত এইবোৰ নাছিল দিয়কচোন আমি তেতিয়া বাঁহেৰে বনাই লৈছিলোঁ বাঁহৰ ঢকুৱাৰে বনাই লৈছিলোঁ বিভিন্ন ধৰণৰ খেলা সামগ্ৰী আৰু এইফালে শাহুৱে বায়েক আৰু বোৱাৰীয়েক একেলগে আৰম্ভ কৰিছে খোজ কাটলৰ কি সুন্দৰ পৰিৱেশ ভালে লাগিব দিয়কচোন এফালে মাক ফটো মৰাত ব্যস্ত হৈ পৰিছে কেনেকুৱা লাগিছে পাৰ্কটো ভাল লাগিছে এনেকৈ বেকাকে শাহুৱেকক ফটো মৰাৰ প'জ শিকাই আছে বোৱাৰীয়েকে আৰু এইফালে বায়ে চাই আছে আৰু মই এইফালে উপভোগ কৰি আছোঁ তেওঁলোকৰ সেই ফটো মৰা প'জবোৰ এইফালে একদম চশমা লগাই কেনেকুৱা হ'ব অনুভৱ বোলে কি সুন্দৰ সঁচাই খুব সুন্দৰ এখন পাৰ্ক নিৰ্মাণ কৰিছে বহুত ধন্যবাদ জনাইছোঁ অসম চৰকাৰক ইমান ধুনীয়া এটা উপহাৰ এই গুৱাহাটীবাসী ৰাইজক দিয়াৰ কাৰণে খালি সকলোলৈকে মই অনুৰোধ জনাইছোঁ যিমান টুৰিষ্ট আহে যিমান আমাৰ মানুহ আহে ইয়াত চাবলৈ সকলোৱে যাতে ইয়াৰ শালীনতা বজাই ৰাখে আৰু এই চাফ চিকুণতা বজাই ৰাখে সেইটো কেৱল মোৰ পৰা সকলোলৈকে অনুৰোধ